हादोरसायाव बैसागुनि रंजानाय दोहौ सोलिदों। बेजों लोगोसे बिसायख'थिनि साना गेजेराव माखासे सानल' दंसै। बेबादि समाव गासैबो राजखान्थियारि हान्जाफोरानो गावबा गाव हान्जाखौ गोख्रों खालामनो नाजानायजों लोगोसे रायजो राजाफोरनि गेजेराव हाबसननायखौ नुनो मोन्दों। रायजो राजाफोरनि गेजेराव खुंथाय गोहोआव थानाय राजखान्थियारि हान्जाजों लोगोसे बेरेखा हान्जाफोराबो फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामदों। मख'जाथाव बाथ्रादि बिटिसिनि मैखोम बेरेखा हान्जा बिपिएफआ बे बाराव बिटिआरनि बाहेरायावबो बिजाथि फसंदों आरो बेनिनो सनितपुर बियाबनि बिपिएफनि बिजाथि राजु देउरि बिथाङा ढेकियाजुलि हालामनि बाटासिपुराव बिसायख'थियारि फोसावदिंनायाव बाहागो लायो। गुबुन फारसेथिं बिसायख'थियारि फोसावदिंनाय हाबाफारियाव बाहागो लानानै बिपिएफनि बिजाथि राजु देउरि बिथाङा रायजो राजाफोरनो बैसागुनि गोथार हामलायथि बावहरनानै खौरां बिजोङाव ओरैबायदि फोरमायो। फार्स्ट अफ अल ইয়াত আজি মই হেপী বিহু বুলি উইশ কৰিবলৈ আহিলোঁ ৰাইজক। ছেকেণ্ডলি মই ইয়াত আহিছোঁ আমাৰ যিটো ট্ৰাইবেল সমাজক কেনেকৈ বসবাস কৰি আছে, ৱেডাৰ আমি ডেভেলপ হয়নে নহয় সেইটো চাবলৈ আহিলোঁ। আৰু ইয়াত আহি চালোঁ যে ট্ৰাইবেল এৰিয়াখিনি ইমান গ্ৰছলি নেগলেক্টেড। আমাৰ ট্ৰাইবেল যিসকল ৰাইজে ইয়াত বসবাস কৰি আছে তেখেতসকলৰ যিবিলাক সা সুবিধা পাব লাগিছিলে আজিলৈকে আমি পোৱা নাই, আমি বঞ্চিত হৈ আছোঁ। আমাৰ লোকেল MLA ঢেকিয়াজুলি MLA এই মন্দিৰটো বনাবৰ কাৰণে নিবেদন কৰা আছিলে। তেখেতে আজি 4টা বছৰ তেখেতসকল নেদেখিলে আৰু ছেইম প্ৰশ্নটো মোক সুধিছে আমাৰ ৰাইজে যে ছাৰ আপুনি জিকিলে মানে বনাই দিব নেকি? আমি কৈছোঁ আমি ফলছ প্ৰমিছ নিদিওঁ। আমি যদি জিকোঁ নট অনলি দ্য টেম্পলছ ইণ্টায়াৰ এৰিয়াটো আমি ডেভেলপমেণ্টৰ কাৰণে প্ৰচেছ কৰিম বুলি ভাবিছোঁ। আপুনি এইটো সমষ্টিৰ পৰা জিকি যাব কিমান আশাবাদী? আমিতো 100% বুলিয়ে ক'ব লাগিব। হোৱাই বুলি সোধক আপোনালোকে। হোৱাই বুলি কোৱাৰ লগে লগে চাওক ট্ৰাইবেল মানুহক এবছৰ দুবছৰ নহয় লাষ্ট 80 years আমাক ডমিনেট কৰিলে, আমাক এক্সপ্লইট কৰিলে। আমাৰ কেইটামান ট্ৰাইবেল সমাজত কেইটামান ব্লেক শ্বিপ আছে। ইলেকশ্যন আহিলে ঘৰে ঘৰে গাঁৱে গাঁৱে মদ পানী পইচা বিলাই পেলাই 5টা বছৰ কৰি পেলাই আমাৰ ভোটখিনি লৈ পেলাই আমাক ভেলুলেছ কৰি দিছে। সেইকাৰণে এবাৰ ৰাইজে বুজি পাইছে, সকলোৱে গম পাইছে, ছ'চিয়েল মিডিয়াত দেখি পাইছে যে আমি এনেকৈ বেকৱাৰ্ড হৈ থাকিব নালাগিব, আমি উন্নতি হ'ব লাগিব, আমি উন্নতি প্ৰগতি লৈ আগবাঢ়িব লাগে বুলি ৰাইজে এবাৰ ৰিয়েলাইজ কৰিছে। এই বিজেপি চৰকাৰে ট্ৰাইবেল মানুহক সদায় প্ৰলোভন দি থাকে। আজি এবছৰ দুবছৰ নহয়, আজি 10টা বছৰ গুচি গ'ল, 10টা শিলগুটি মোৰ ৰাস্তাত নপৰিলে আমাৰ ট্ৰাইবেল এলেকাত মানুহে কয় যে ট্ৰাইবেল এলেকা উন্নতি কৰিছে বুলি কৈছে, ট্ৰাইবেল উন্নতি হোৱা নাই। ট্ৰাইবেল গাঁৱৰ ৰাস্তাবিলাকত একটা শিলগুটি পৰা নাই, এটা কুঁৱা বনাই দিয়া নাই, এটা নলা খান্দি দিয়া নাই, এটা পানীৰ ব্যৱস্থা আমাক কৰি দিয়া নাই। এই গভৰ্ণমেণ্টটো ফেইলিয়াৰ গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টটো ডিফল্টাৰ গভৰ্ণমেণ্ট। আশোক সিংঘাল ডাঙৰীয়াই মিনিষ্টাৰ হৈ পেলাই ডাঙৰ টিভিত লেকচাৰ মাৰটো আমি দেখোঁ, কিন্তু তেখেতে আজিলৈকে আমি ট্ৰাইবেল মানুহ, আমি বড়ো মানুহৰ গাঁৱত আহি পেলাই তেখেতে আজিলৈকে চকু দিয়া নাই। তেখেত আমাক সম্পূৰ্ণভাৱে নেগলেক্ট কৰা হৈছে। সেইকাৰণে আমাৰ ৰাস্তা পদূলি নাই, আমাৰ হেল্থ যিটো কণ্ডিশ্যন হৈছে ইয়াত ডিছপেঞ্চৰী নাই, পানীৰ ব্যৱস্থা একো এটা নাই। ইয়াৰ ওপৰত এই নিচিনা বাকী মিনিষ্টাৰ আমাৰ গাঁৱত সোমাব নালাগে আৰু আমাক ক'ব নালাগে যে আমাক যে ট্ৰাইবেলবিলাকক আমি উন্নতি কৰিছোঁ বুলি। এইবিলাক ডাইলগটো আৰু আমাক শুনাব নালাগে। তেতিয়াহ'লে আপোনালোকৰ বাইদেউসকলক সেই অৰুণোদয় আঁচনি কেতিয়াবাই দিলেহেঁতেন। ফৰ্ম ফিল আপ কৰিব দৰকাৰে নাই, একাউণ্টত পইচা সোমাব লাগিছিলে, হয়নে নহয় বাইদেউ? আৰু এতিয়াই ফৰ্ম দিছে, আজি 4টা বছৰ কি কৰি আছিলে? অৰুণোদয় আঁচনি আজি ইলেকশ্যন হৈছে, ইলেকশ্যন সময়ত এইটো দিয়ে নেকি? সেইটো আপোনালোকক কনফিউজ কৰিবলৈ আহিছে, আপোনালোকৰ মাইণ্ডটো অলপ পাজল কৰিবলৈ আহিছে। আমাক সদায় ইহঁতি পাজল কৰে আৰু সেইকাৰণে আজি আমি সংবিধান যিখিনি অধিকাৰ আছে, সংবিধানৰ অধিকাৰখিনি আমি যদিও আমাৰ সংবিধান দিছে আমি কিন্তু হাতে পোৱা নাই। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ चापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय चापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि।
मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शेल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमि।